নমস্কাৰ, অন্য এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। নতুনকৈ বেংকত চাকৰি ভেকেঞ্চি খালী হৈছে আৰু এই ভেকেঞ্চিনো কি হয় আপোনালোকক এই ভিডিঅ'তে জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব, চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এতিয়া যদি আমি চাওঁ তেন্তে 750টা লোকেল বেংক অফিচাৰৰ কাৰণে ভেকেঞ্চি খালী হৈছে, যিকেইটাৰ এক্সাম অসমতে অনুষ্ঠিত হ'ব। আমি যদি ইয়াত চাবলৈ যাওঁ তেন্তে 750টা পঞ্জাৱ নেশ্যনেল বেংকত লোকেল বেংক অফিচাৰ LBOৰ কাৰণে ভেকেঞ্চি খালী হৈছে, যাৰ কাৰণে এক্সাম অসমত যদি চাওঁ তেন্তে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট আৰু শিলচৰত এক্সাম অনুষ্ঠিত হ'ব আৰু ইয়াৰ পষ্টিং অসমতো হ'ব। আৰু ইয়াত যিটো পে অফ স্কেলটো যিটো 48,480ৰ পৰা 62,480 টকা পৰ্যন্ত আছে। আৰু বেংকৰ যি ক্ৰাইটেৰিয়া সেইমতে আপোনাৰ এজ কোৱালিফিকেশ্যন মিনিমাম 20 বা 21ৰ পৰা 30 বছৰলৈকে হ'ব পাৰিব। তাৰোপৰি আপুনি ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰীয়ে। OBC NCL হ'লে আপুনি 33 বছৰ আৰু SC ST হ'লে আপুনি 35 বছৰ, আৰু যদি আপুনি PWD কেণ্ডিডেট হয় তেন্তে আপুনি 40 বছৰলৈকে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনাক এটা ইউনিভাৰ্চিটি এপ্ৰুভ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এখন গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট প্ৰয়োজন হ'ব, অৰ্থাৎ এখন ভেলিড ইউনিভাৰ্চিটিৰ পৰা আপোনাক এখন গ্ৰেজুৱেট ডিপ্ল'মা প্ৰয়োজন হ'ব, য'ত আপোনাৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট ভেলিড হ'ব লাগিব। আৰু ইয়াত যদি আমি যাওঁ তেন্তে লোকেল লেংগুৱেজ আপুনি জনা হ'ব লাগিব, আৰু আপুনি যিটো এৰিয়াৰ হয় তাৰ লোকেল লেংগুৱেজটো জনা উচিত হ'ব লাগিব, আৰু যিটো প্ৰায় সকলোৱে জনা হয়। আৰু ইয়াৰ কাৰণে কিন্তু এপ্লিকেশ্যন ফিজ যদি আমি চাওঁ তেন্তে PWD কেণ্ডিডেটৰ কাৰণে মাত্ৰ 59 হয়, SC STৰ কাৰণে 59, বাকী আদাৰ্ছৰ কাৰণে 1180 টকা। অনলাইন আবেদন ইতিমধ্যে ইয়াৰ চলি আছে, আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাৰ পৰা গৈ পিনে আপোনালোকে আবেদন কৰিব পাৰিব। এইটো লাষ্ট ডে ৰিমাইণ্ডাৰ হয়। চ' ইমানেই আছিলে ভিডিঅ'টো। ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।